ইয়াতে আমি সকলোৱে জানো যে 10 ৰ লগত 1 যোগ কৰিলে আমি কি পাম 11 ঠিক তেনেদৰে 1 ৰ লগত 10 যোগ কৰিলে আমি কি পাম 11 পাম আমি সকলোৱে জানো 10 ৰ লগত 1 বিয়োগ কৰিলে কি পাম আমি 9 পাম সকলোৱে জানো কিন্তু 1 ৰ পৰা 10 বিয়োগ কৰিলে আমি কিন্তু বহুতে নাজানো যে কি হয় -9 হয় তো বহুতে এইটো কি লিখিব 9 বুলি লিখিব এই কিছুমান সৰু সৰু বস্তুৱে আমাক ডাঙৰ গণিতবিলাক কৰাত কি কৰে সহায় কৰে তো আমি এইখিনি বস্তু জানিব লাগিব যে বেসিক যিখিনি জ্ঞান যিখিনি ধাৰণা এইখিনি আমাৰ থাকিব লাগিব তেতিয়াহে গণিত কৰোতে সহজ হ'ব বা ৰিজনিং কৰোতেও কি হ'ব সহজ হ'ব তো আমি বহুতে জানো 5 + 6 কি পাম আমি 11 কিন্তু মই যদি ইয়াতে কওঁ 5 - 6 আমি কি পাম ইয়াতে -1 কিয় -1 পাম কাৰণ দুই ধৰণৰ সংখ্যা থাকে এটা হল ধনাত্মক সংখ্যা আৰু এটা হল ঋণাত্মক সংখ্যা তো ধনাত্মক সংখ্যাৰ আগত আমি বেছিভাগ ক্ষেত্ৰত যদি প্ৰথম সংখ্যাটো থাকে তাৰ আগত আমি প্লাস নিলিখো তো আমি জানিম যে 5 মানে এটো কি +5 আৰু যদি ঋণাত্মক সংখ্যা হয় আমি কি লিখিম -5 তো এটা +5 আৰু এটা -5 যদি লগ হয় কি হ'ব এটো সদায় 0 হ'ব যিকোনো এটা সংখ্যা যদি এটা প্লাস হয় এটা মাইনাস হয় সদায় কি হ'ব 0 হ'ব সেই ক্ষেত্ৰত আমি চাব লাগিব যে সংখ্যাটো কোনটো ডাঙৰ হৈ আছে ঋণাত্মক সংখ্যাটো বেছি আছে নে ধনাত্মক সংখ্যাটো বেছি আছে তো ইয়াৰ ক্ষেত্ৰত যদি আমি চাও এই সংখ্যা দুটাৰ ক্ষেত্ৰত চাও তো ঋণাত্মক সংখ্যাটো বেছি আছে অৰ্থাৎ 6 টো ডাঙৰ 5 তকে হয়নে তো এতিয়া ইয়াৰ আগত কি আছে মাইনাস আছে তো আমি কি ল'ব লাগিব মাইনাস ল'ব লাগিব মাইনাস লৈ আমি যোনটো ডাঙৰ সংখ্যা তাৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব অৰ্থাৎ 6 - 5 কি পাম আমি 1 কিন্তু যদি দুটা সংখ্যাই মাইনাস হয় -5 আৰু যদি -6 হয় তেতিয়া হলে আমাৰ সংখ্যাটো কি হ'ব -11 কিয় হ'ব কাৰণ দুটা সংখ্যাই ঋণাত্মক সংখ্যা দুটাৰ আগতে কি আছে ঋণাত্মক চিহ্নটো আছে মাইনাস চিহ্নটো আছে তো আমি মাইনাসটো ল'ব লাগিব এনেকে আৰু সংখ্যা দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ আমি কি পাম -11 পাম এতিয়া যদি আমি কি লিখো -5 প্লাস কি লিখো 6 লিখো কিমান পাম আমি 1 কিয় 1 পাম কাৰণ 6 সংখ্যাটো ডাঙৰ 6 এর আগত কি আছে প্লাস আছে অর্থাৎ ধনাত্মক সংখ্যা হলে আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো কি কৰিম বিয়োগ কৰিম আৰু ধনাত্মক সংখ্যাৰ ক্ষেত্ৰত অকলে থকা সংখ্যাৰ ক্ষেত্ৰত আমি কি নিলিখো প্লাস নিলিখো কিন্তু যদিহে এটো মাইনাস হয় ডাঙৰ সংখ্যাটোৰ আগত তেতিয়াহলে আমি এটো মাইনাস লিখিব লাগিব তো তোমালোকে এই ক্ষেত্ৰত আৰু এটা উদাহৰণ হিচাপে চাও আমি 100 + 1 কি পাম আমি 101 1 + 100 কি পাম আমি 101 100 - 1 কি পাম আমি 99 কিন্তু 1 - 100 কি পাম আমি -99 কিয় কাৰণ মাইনাস ঋণাত্মক সংখ্যাটো বেছি আছে ডাঙৰ আছে সেই কাৰণে চিহ্নটো আমি কি লম ঋণাত্মক লম তাৰ পিছত 1 ৰ পৰা 1 কি কৰি দিম বিয়োগ কৰি দিম বিয়োগ কৰাৰ লগে লগে আমি কি পাম -99 তেতিয়াহলে মনত ৰাখিবা যিকোনো সংখ্যা যদি মাইনাস বেছি থাকে আৰু প্লাসটো কম থাকে প্লাস সংখ্যাটো কম থাকে তেতিয়াহলে মাইনাস চিহ্নটো বহিব আগত আৰু প্ৰথমটোৰ পৰা দ্বিতীয়টো কি হ'ব বিয়োগ হ'ব অৰ্থাৎ 3 পাম তো এনেকে আমি সংখ্যাবিলাক চাব লাগিব আৰু দুটাই যদি ঋণাত্মক সংখ্যা হয় তেতিয়াহলে ঋণাত্মক চিহ্নটো আহিব আৰু সংখ্যা দুটা কি হ'ব যোগ হ'ব এতিয়া আমি চাও 1 ৰ সৈতে যিকোনো শূন্য থকা সংখ্যাৰ পূৰণ অৰ্থাৎ 10 * 1 বা 10 100 1000 111 11 এনেকুৱা সংখ্যাৰ লগত যিকোনো সংখ্যাৰ পূৰণফল কেনেকৈ আমি সহজে পাব পাৰিম তো চাবা 10 * 1 তো ইয়াতে যি সংখ্যা থাকে সেইটো লিখি দিম আৰু শূন্য যেটা থাকে সেইটো আমি ইয়াতে লিখি দিম ঠিক তেনেদৰে সংখ্যাটো কি আছে ইয়াতে 5 তো আমি 5 লিখিলো শূন্য কেইটা আছে এটা আছে তো কিমান লিখিলো শূন্য তো 50 হৈ গল তো এতিয়া 10 ৰ লগত কি আছে এইখিনি পূৰণ হৈ আছে তেতিয়াহলে আমি প্ৰথমে সংখ্যাটো লিখিম 50 লগত কেইটা 0 আহিব ইয়াতে এটা 0 আৰু আছে তো আমি ইয়াতে এটা 0 লগাই দিম ঠিক তেনেদৰে 1000 ৰ লগত যদি আমি 6700 পূৰণ কৰো তেতিয়াহলে কি হ'ব প্ৰথমে 6700 টো লিখিব লাগিব লিখাৰ পিছত বাকি যেইটা শূন্য আছে 1 ৰ পিছত সেই শূন্য কেইটা ইয়াৰ পিছত লগাই দিব লাগিব 1 2 3 তো এনেকৈ আমি সহজে শূন্য থকা আৰু 1 থকা সংখ্যাৰ পূৰণ কৰিব পাৰো এতিয়া আমি চাও 11 আৰু 50 অৰ্থাৎ 11 0 অৰ্থাৎ 110 পূৰণ 50 তো ইয়াতে আমি কি লিখিম প্ৰথমে শূন্য দুটা লিখি লম প্ৰথমে তো শূন্য শূন্য আছে ঠিক আছে তাৰ পিছত কি আছে 5 পূৰণ 11 তো 11 আৰু কি কৰিম 5 তো কিমান আহিব আমাৰ 5500 ঠিক তেনেদৰে ইয়াতে যদি চাও আমি 0 কেইটা আছে দুটা আৰু এটা তো আমি প্ৰথমে তিনিটা 0 লিখি লম এনেকে ঠিক আছে তাত 2 ৰ লগত কি পূৰণ কৰিম এই তিনিটা 1 আছে যে এইটো পূৰণ কৰিম তো তিনিটা 1 ৰ লগত 2 পূৰণ কৰিলে কি পাম আমি 2 2 2 পাম তো এইটো হ'ব আমাৰ এনসার ঠিক তেনেদৰে 60 পূৰণ
কিমানটা আছে ইয়াতে 1 5 আছে তেতিয়াহ'লে 5 1 পূৰণ 6 তাৰ মানে কিমান হ'ব 1 2 3 4 5 পাঁচটা 6 হ'ব কাৰণ 6টা 1 ৰ লগত যদি 6 পূৰণ কৰোঁ 6 গুণ 6 6 গুণ 6 এনেকে পাঁচটা 6 আহিব ইয়াতে আৰু লগত কি আহিব এটা শূন্য আছে শূন্যটো এনেকে আহিব ঠিক তেনেদৰে এই দুটা সংখ্যাৰ ক্ষেত্ৰত চাওঁ আমি শূন্য কেইটা আছে 4টা আছে তো 4টা শূন্য আমি লিখিলো 1 2 3 4 এতিয়া আমি 9 ৰে কি কৰিম 11 ক পূৰণ কৰিম 9 পূৰণ 11 কি আহিব আমাৰ 99 তো এনেকে আমি অতি সহজে 1 আৰু 0 থকা সংখ্যাৰ লগত যিকোনো সংখ্যা পূৰণ কৰি সহজে উত্তৰটো আনিব পাৰো এতিয়া আমি হৰণৰ ক্ষেত্ৰত যদি চাওঁ কেনেকৈ উলিয়াব পাৰিম আমি হৰণটো তো এইটো হৰণ কৰিলে কি হ'ব 1 বাই কি আহিব 10 তো 1 বাই 10 ইয়াক যদি দশমিকত আনো কি হ'ব এটা শূন্য আছে ওপৰত এটা সংখ্যা আছে কি আহিব 0.1 তো এটা শূন্য থাকিলে তলত ওপৰৰ সংখ্যাটোৰ আগত এটাৰ আগত কি হ'ব পইণ্ট হ'ব ঠিক তেনেদৰে আমি যদি ইয়াতে চাওঁ 10 বাই 10 এইটো কাটা গৈ কিমান আহিব এনসাৰ 1 ঠিক তেনেদৰে এঘক যদি আমি 10 ৰে হৰণ কৰোঁ ঠিক আছে এইটো কাটা গ'ল 0 0 কাটা গ'ল কি থাকিব ইয়াতে 10 তো এতিয়া আমি এঘক যদি 1000 ৰে হৰণ কৰোঁ ঠিক আছে 1000 ৰে হৰণ কৰোঁ ইয়াতে মোৰ 10 লিখা হৈছে তো 1000 ৰে যেতিয়া হৰণ কৰি আমি কি হ'ব ওপৰত কি থাকিব এঘ আৰু তলত কি আহিব 1000 তো ইয়াৰে দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য কাটা যাব কি থাকিব আমাৰ 1 বাই 10 তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এটা শূন্য আছে তলত ওপৰত এটা সংখ্যা আছে তো এটা সংখ্যাৰ আগত কি লিখিম আমি 1 লিখিম অৰ্থাৎ এটা সংখ্যাৰ আগত আমি কি বহাম দশমিক বহাম ঠিক আছে তো এতিয়া আমি চাওঁ 12 হৰণ 10 তো 12 হ'ল ওপৰত তলত হ'ল কি হ'ল 10 তো এটা শূন্য আছে তাৰমানে এটা সংখ্যাৰ আগত কি আহিব পইণ্ট আহিব তাৰমানে 1 পইণ্ট কি পাম আমি 2 ঠিক তেনেদৰে 12 আছে ওপৰত তলত আছে কি এঘ এতিয়া কি আছে দুটা শূন্য আছে দুটা শূন্য মানে ওপৰত যি সংখ্যা থাকে দুটাৰ আগত কি আহিব পইণ্ট আহিব তাৰমানে পইণ্ট কি আহিব 1 2 ঠিক তেনেদৰে 1500 বাই 100 যেতিয়া শূন্য থাকিব ওপৰত তলত তেতিয়াহ'লে শূন্য কেইটা প্ৰথমে কাটি ল'ব লাগিব তাৰপিছত যি সংখ্যা বাছে ইয়াতে যিহেতু 1 আছে ওপৰত কি আছে 15 আছে তো এনসাৰ কি আহিব ইয়াতে 15 আহিব ঠিক তেনেদৰে 17 বাই কি আছে 10000 তেতিয়াহ'লে আমি চাব লাগিব তলত কিমানটা শূন্য আছে কাৰণ ওপৰত শূন্য নাই কাটা কাটি নাযাব তো সেয়েহে আমি চাব লাগিব 1 2 3 4 তো কিহৰ আগত বহিব শূন্য 4টাৰ আগত ওপৰততো 4টা সংখ্যা নাই দুটা সংখ্যা আছে তো আমি কি ল'ব লাগিব আগত দুটা শূন্য ল'ব লাগিব তাৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব পইণ্ট ব্যৱহাৰ কৰিব লাগিব তো এনেকৈ আমি কি কৰিব পাৰোঁ শূন্য আৰু 1 থকা অৰ্থাৎ 1 0 0 10 1000 এনেকুৱা সংখ্যাবিলাকৰ লগত পূৰণ হৰণ যোগ বিয়োগ অতি সহজে কৰিব পাৰোঁ আৰু এই সৰু সৰু ধাৰণাবিলাকৰ পৰাই আমি কি কৰিব পাৰিম সময় বচাব পাৰিম লগতে গণিতটো শুদ্ধভাৱে কৰিব পাৰিম ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক এবাৰ জনাব লগতে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব ধন্যবাদ